হেল্ল' নমস্কাৰ আজি দেৱালী আৰু মই উঠি গ'লোঁ ৰাতিপুৱা সৰি দুপৰীয়া আৰু উঠিয়ে দেখোঁ যে আমাৰ টিকলিজনীয়ে পূৰা লাগি গ'ল দেৱালীৰ বাবে কামত কিয়নো তাইতো ভালকৈ জানেই যে মোৰ পেহীটো হ'ল এটা মহা এলেহুৱা এইজনীয়েতো কাম নকৰে মই নিজেই কৰিলোঁ কামবোৰ সেইটো ভাবি চাগে তাই পূৰা কাম কৰি আছে জানেনে এইটো হ'ল তাইৰ ছেকেণ্ড দেৱালী আৰু চাওক ইমান ধুনীয়াকৈ তাইৰ মাকে ধুই থোৱা চাকিবোৰ তাই একদম সজাই থৈ আছে আইও মোৰ মাইনা কলিজাজনী পিছে ঘৰত কিন্তু কেঁচুৱা থাকিলে ঘৰটোৰ মহলয়ে বেলেগ হৈ থাকে নহয়নে বাৰু আমাৰো চাওকচোন এই টিকলিজনী গোটেই ঘৰটোত কিমান ধুনীয়াকৈ টিক টিক কৰি ঘূৰি ফুৰে এতিয়া চাওক আমাৰ মাইনা কলিজাজনীয়ে তাৰ মায়েৰ কোচত উঠি একদম কিমান ধুনীয়াকৈ চাকিবোৰ ৰ'দত দি আছে শুকাবলৈ আইও তাৰ পাছত আমাৰ টিকলিজনী একদম সন্ধিয়া হোৱাৰ লগে লগে লাগি গ'ল আৰু ৰেডি হোৱাত আৰু তাৰ মাকেও তাই কিমান ধুনীয়াকৈ সজাই পৰাই ছেইম কালাৰৰ কাপোৰ পিন্ধি দুইজনীয়ে বৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল লাগিছে ন মোৰ মাইনাজনী বৰ কিউট আখিৰ ভতিজি হে কিসকি जो क्यूट नहीं लगेंगे এইফালে চাওক আকৌ মোৰ